ছাত্ৰ-ছাত্ৰীসকল তোমালোকক নূৰ এডুকেশ্যনেল লাইব্ৰেৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী নম্বৰ 1.1 আলোচনা কৰিম। এতিকে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আজি মই নৱম শ্ৰেণীৰ অনুশীলনী নম্বৰ 1.1 আৰম্ভ কৰিম। অনুশীলনী নম্বৰ 1.1 আৰম্ভ কৰিম। এতিয়া সকলোৰে প্ৰথমতে আমাৰ জানিব লাগিব যে পৰিমেয় সংখ্যাটো কি। এতিয়া পৰিমেয় সংখ্যাটো হৈছে যিবোৰ সংখ্যা আমি পি বা কি আকাৰত লিখিব পাৰোঁ আৰু য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 হয়, তো সেইবোৰ সংখ্যাক আমি পৰিমেয় সংখ্যা বুলি কোৱা হয়। ঠিক আছে, তো এতিকে মই লিখি দি আছোঁ যে যিবোৰ সংখ্যা পি বাই কিউ আকাৰত লিখিব পাৰি, য'ত পি কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 হয়, সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হয়। সংখ্যা বলে বা বুলি কোৱা হয়। ঠিক আছে, তো এতিয়া আমি মেইন অনুশীলনীটো আৰম্ভ কৰিম। অনুশীলনীটো 1.1, গতিকে 1.1 প্ৰথমতে কুৱেশ্যনটো আছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক পি বা কিউ আকাৰত লিখিব পাৰিমনে। গতিকে এক নম্বৰ কুৱেশ্যনটো লিখি দি আছোঁ যে শূন্যটো পৰিমেয় সংখ্যা হয়নে, শূন্যটো পৰিমেয় সংখ্যা হয়নে, ইয়াক পি বাই কিউ আকাৰত লিখিব পি বাই কিউ অৰ্থাৎ ইয়াত অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0 প্ৰয়োগ কৰিব পাৰিম নে, কৰিব পাৰিনে, প্ৰয়োগ কৰিব পাৰিনে। এতিকে আমাৰ উত্তৰটো হ'ব যে শূন্যটো পৰিমেয় সংখ্যা হয়। এই কাৰণটো দেখাই দি আছোঁ যে শূন্যটো বা 0 পৰিমেয় সংখ্যা হয়। এই কাৰণটো হৈছে যে কাৰণ 0 p by q
কিউ আকাৰত লিখিবও পাৰি যেনে x0 equal to 0/1 নাইবা 0/2 লিখিব পাৰি আৰু এটাও মনত ৰাখিব লাগিব যে 1/0 এইটো অসীম হয় ইয়াৰ মান আমি উলিয়াব নোৱাৰোঁ আৰু 0/0 টো অৰ্থহীন হয় এইটো কথা মনত ৰাখিব লাগিব গতিকে এক নম্বৰ প্ৰশ্নটো হ'ল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 2 নম্বৰটো কৈছে যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা গতিকে নম্বৰ 2 কুৱেশ্যন হৈছে যে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লিখা যেতিয়াকে আমি লিখা বা উলিয়া তো একই কথা দিয়ক এতিয়া আমি কেনেকৈ ওলাম সেইটো কথা হ'ল এতিয়া কিতাপত দিয়া অনুসৰি আমি 3 আছে আৰু 4 আছে তো ইয়াতে হেৰি কৰিম 3 ইকুৱেল টু এনেকুৱা এটা নম্বৰ এনেকুৱা এটা সংখ্যা ধৰিম যাতে এই সংখ্যাটো ইয়াতে পূৰণ কৰিলে যিটো হয় আৰু ইয়াতে পূৰণ কৰিলে যিটো হয় 4ৰ মাজত যিটো হয় এই সংখ্যা দুটাৰ মাজত 6টা সংখ্যা যাতে পোৱা যায় গতিকে এটা যদি 6 ধৰোঁ তো 3 6 গুণ 18 হয় আৰু 4 6 গুণ 24 হয় 24 গতিকে 18 আৰু 24ৰ মাজত হৈছে তো এদিকে ইয়াৰ পৰা ওলায় মাত্ৰ 5টা ওলায় গতিকে 6 ধৰা নাযাব 7 ধৰিলেও হয় 3 7 গুণ 21 আৰু 4 7 গুণ 28 21 তো 7 ধৰিলেও নহ'ব গতিকে আমি ধৰিম ইয়াতে 8 ইয়াতে ধৰিম তো এতিয়া 8 ধৰিলে 3 8 3 হৈ আছে 24 আৰু এটো 8 ধৰিম কাৰণ তলৰটো একে সংখ্যা ৰাখিব লাগিব এতিয়া 8 4 গুণ হৈ আছে 32 গতিকে এতিয়া 24/8 আৰু 32/8 ইয়াৰ মাজত যিবোৰ সংখ্যা আছে যেনে 25/8 26/8 27/8 28/8 29/8 30/8 31/8 এইকেইটা নম্বৰৰ ভিতৰতে আমি এইকেইটা নম্বৰ হ'ব ইয়াৰ মাজত 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যা তো এতিয়াকে আমি ইয়াৰ পৰা 6টা নম্বৰ ওলাই ল'ম তো এতিয়া ইয়াতে লিখিব লাগিব যে এতিয়াকে 3 আৰু 4ৰ মাজত থকা বা মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল এটিকে কি লিখিব পাৰিম 25/8 26/8 27/8 28/8 29/8 আৰু 30/8
তেতিয়া দেখা হ'ল যে 1 2 3 4 5 6 তেতিয়া আমাৰ 6টা ইয়াৰ পৰা হৈ গৈছে তো আৰু বাকী লিখিব নালাগে কাৰণ আমাৰ কুৱেশ্যনটো কৈছে মাত্ৰ 6টাহে কৈছে তেতিয়া আমি এইখিনিতে সমাপ্ত কৰিম এতিয়া তেতিয়া এতিয়া এনচাৰটো হৈ গ'ল এই আছিল আমাৰ কুৱেশ্যন অনুশীলনী নম্বৰ 1.1 কুৱেশ্যন নম্বৰ 2 উত্তৰটো বা আমি কেনেকৈ অংকটো কৰিম সেইখিনি তেতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন 3 কৈছে যে এতিয়া কুৱেশ্যন 3 কৈছে এতিয়া যে 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা উলিওৱা এতিয়া কুৱেশ্যনটো আগত লিখি ল'ম 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল বা পৰিমেয় সংখ্যা উলিওৱা হৈছে পৰিমেয় সংখ্যা উলিওৱা গতিকে আমি ইয়াৰ পৰা এনচাৰটো ওলাম পেজটো মই চেঞ্জ কৰি দি আছোঁ এই পেজটো মই উল্টাই লৈ লওঁ এতিয়া আমি ওলাম 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা গতিকে ইয়াতে কি কৰিব লাগিব সৰ্বপ্ৰথম সেইটো আমি লিখি ল'ম যে এনচাৰ যে 3/5 গতিকে 3/5টো লিখি ল'লোঁ গতিকে সমান দিম এটাও মনত ৰাখিব লাগিব যে তলৰ সংখ্যাটো একে হ'ব লাগিব তলত যিটো সংখ্যা হ'ব সেই তলৰ সংখ্যাটো একে হ'ব লাগিব তো এনেকৈ কৰি আমি যিকোনো এটা সংখ্যা পূৰণ কৰিম এটা সংখ্যা পূৰণ কৰিম যাতে তলৰ পিনে সমান হয় আৰু ওপৰৰ পিনে বেলেগ বেলেগ হয় যাতে আৰু তাৰ পৰা আমি পৰিমেয় সংখ্যা 5টামান পৰিমেয় সংখ্যা পাম ঠিক আছে তো এতেকে আৰু আছে যে 4/5 তো 4/5 সো আমাৰ এটা কথা মনত ৰাখিব লাগিব যে যিটো সংখ্যা পূৰণ কৰিম আমি যিটো সংখ্যা পূৰণ কৰিম সেইটো সংখ্যাৰ মাজৰ পৰা সংখ্যাটো ওলাব লাগিব গতিকে এইটো চাওক এখন তলত দুটাতে একেই আছে 5 আছে তো এতেকে আমি যিকোনো এটা সংখ্যা পূৰণ ধৰিব পাৰিম যাতে সেই সংখ্যাটো 3 আৰু 4 মাজৰ মানে ব্যৱধানটো 5টা সংখ্যা থাকে তো এটা 6 ধৰিলে 6 ধৰিলে হ'ব যে 3 6 গুণ 18 হয় আৰু 4 6 গুণ 24 হয় 4 6 গুণ 24 গতিকে 18 আৰু 24ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হৈ যায় ইয়াতে 18 19 20 21 22 23 তো এটা আমাৰ 5টা পৰিমেয় সংখ্যা হৈ যায় তো এতিয়া আমি এটা কি কৰিম 6 এটা পূৰণ কৰি দিম ওপৰতো পূৰণ কৰি দিম তলতো পূৰণ কৰি দিম আৰু ইফালেও পূৰণ কৰিম তো এতেকে ইয়াতে সমান হৈ যাব 3 6 18 আৰু 5 6 30 আৰু ইয়াতে 4 6 গুণ 24 আৰু 5 6 গুণ 30 তো এতিয়া আমাৰ সংখ্যাটো হ'ল 18/30 আৰু 24/30 সো ইয়াৰ পৰা 18/30 আৰু 24/30 ইয়াৰ মাজত আমাৰ 5টা পৰিমেয় সংখ্যা ওলাই আছে তো এতিয়া আমি সেইটো লিখি ল'ম এতেকে লিখিম এনেকৈ যে 3/5 আৰু 4/5 ৰ মাজত থকা
5টা পূৰ্ণ সংখ্যা হৈছে 5টা পূৰ্ণ সংখ্যা হৈছে পূৰ্ণ সংখ্যা হৈছে বা হল যিকোনো এটা লিখিলে হল কোনো অসুবিধা নাই ইয়াতে তো 18/30 আৰু 20/30 ইয়াৰ মাজৰ পৰা লিখি দিলাম যে 19/30 20/30 21/30 22/30 আৰু এটা লাগে 23/30 আৰু এটা কথা মনত ৰাখিব লাগিব যে আৰু এটা কথা মনত ৰাখিবা যে কোনো দিনো মানে ই হেৰি নহয় যে 18/30 যে লিখিলা আৰু যে এইটো লিখিলা যে 19/30 20/30 21/30 এনেকৈ কৰি লিখা নাযাব যে আৰু ইয়াতে যদি আৰু 6টা কথা ক'লে আৰু বেছি সংখ্যা ধৰিব লাগিব নহ'লে এইটো ভুল হৈ যাব এতিয়া দেখা আমি ইয়াতে 5টা সংখ্যা পাম 1 2 3 4 5 এতিয়া 5টা পাই গ'লোঁ এইখিনি আছিল তোমাৰ সম্পূৰ্ণ গণিতকেইটা এতিয়া আমি নম্বৰ 4 নম্বৰত মানে হেৰিকেইটা আলোচনা কৰিম 4 নম্বৰ শুদ্ধ উত্তৰ বোলে 4 নম্বৰ শুদ্ধ উত্তৰবিলাক আলোচনা কৰিম নম্বৰ 4 4 নম্বৰ 1 নম্বৰত কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় গতিকে নম্বৰ 1 সঁচা নে মিছা এইটো লিখিব লাগে আৰু তাৰ লগত কাৰণটো ব্যাখ্যা কৰিব লাগে গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা এইটো সঁচা নে মিছা সেইটো আমাৰ যুক্তি সহকাৰে লিখিব লাগে তে এটা কথা হ'ল যে কি কৈছে যে প্ৰতিটো স্বাভাৱিক সংখ্যা হৈছে এটা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হয় কথাটো সঁচা হয় সেইটো কথা সঁচা আমি এক সঁচা কৰি লিখিব পাৰিম এইটো কাৰণটো হ'ল যে স্বাভাৱিক সংখ্যাবোৰ এটা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত হয় পূৰ্ণ সংখ্যাৰ অন্তৰ্গত এই আছিল 1 নম্বৰটো দ্বিতীয় নম্বৰ এটাকে 2 নম্বৰটো হ'ব 2 নম্বৰৰ কোৱেশ্চনটো হৈছে যে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা গতিকে কত সঁচা নে মিছা এইটো লিখিব লাগিব যে প্ৰতিটো অখণ্ড সংখ্যা এইটো কি হেৰি হৈ গ'ল অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া লিখিব লাগিব কথাটো সঁচা হয় নে মিছা হয় তো ইয়াতে অফিসৰ কথাটো হৈছে সেইটো প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় এইটো মিছা হ'ব মিছা বুলি আমি লিখিম মিছা এইটো হয় মিছা কাৰণটো কৈ আছোঁ মই এইটো হয় মিছা হয় এইটো সঁচা নহয় গতিকে মিছা ইয়াৰ কাৰণটো হ'ল যে কাৰণ পূৰ্ণ সংখ্যাত যে কাৰণ পূৰ্ণ সংখ্যাত -1
-2 -3 ইত্যাদি আদি সংখ্যা নাই আদি সংখ্যা নাই আদি সংখ্যা নাই তো ইয়াৰ মানে অখণ্ড সংখ্যা মানে এটা হৈছে যে ইয়াৰ মিছা হোৱাৰ কাৰণটো হ'ল যে পূৰ্ণ সংখ্যা -1 -2 -3 এইকেইটা সংখ্যা নাই মানেজৰ সংখ্যাবিলাক নাই তো অখণ্ড সংখ্যাটো মানে -1 -2 -3 বা আৰু যিমান দূৰলৈ যোৱা যায় মানে সেই সংখ্যাবোৰ আছে সেইকাৰণে ইয়াতে সেইটো মিছা বুলি লিখা হৈছে গতিকে 3 নম্বৰটো আলোচনা কৰিম এতিয়া নম্বৰ 3 নম্বৰ কুৱেশ্যনটো কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা যে সঁচা নে মিছা লিখিব লাগে যে প্ৰতিটো পৰিমেয় সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা সো এতে কি লিখিম আমি এইটো সঁচা হয় নে মিছা হয় সেইটো লিখিম গতিকে সেইটো মিছা বুলি ক'ব পাৰিম কাৰণ পৰিমেয় সংখ্যাত p/q আগত লিখা যায় সো কিন্তু পূৰ্ণ সংখ্যাটো p/q আগত লিখা নাযায় সো এইটো হ'ল মেইন কাৰণ গতিকে মিছা বুলি ক'ম ইয়াৰ কাৰণটো হৈছে যে সাপোজ 3/5 এটা পৰিমেয় সংখ্যা হয় কিন্তু ই পূৰ্ণ সংখ্যা নহয় তো প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় ইয়াৰ কাৰণটো পাই গ'লা যে 3/5 বা 4/5 লিখোঁ এইবিলাক হৈছে পূৰ্ণ সংখ্যা সো পূৰ্ণ সংখ্যাত হেৰি নাথাকে এটিকে দেখা পাই আছা যে কাৰণ 3/5 এটা পৰিমেয় সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় তো কাৰণটো পাই গ'লা তো আজিলৈকে এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল তো ভাল লাগিলে লাইক আৰু শ্বেয়াৰটো কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ